চাটনিৰ বাবে মই এফাল নাৰিকল লৈছোঁ আৰু তাৰ কলা অংশখিনি কাটি সৰু সৰু টুকুৰা কৰি লৈছোঁ। তাৰপিছত লৈছোঁ এডোখৰ আদা, 4 ক নহৰু আৰু 4টা জলকীয়া। এতিয়া মিক্সাৰ বাটি এটাত নাৰিকলখিনি দি দিছোঁ। তাৰপিছত দিছোঁ নহৰু, জলকীয়া আৰু সৰুকৈ কুটি লোৱা আদা আৰু নিমখ দিছোঁ এচামুচ। আপোনালোকে পিছতো দিব পাৰে, মই এতিয়াই দি দিছোঁ। এতিয়া অকণমান পানী দিছোঁ যাতে চাটনিখিনি ভালদৰে পিচি যায়। এতিয়া ঢাকনখন বন্ধ কৰি ভালদৰে পিচি ল'ম। নাৰিকলৰ চাটনি পিচা হৈ গ'ল। এতিয়া মই ইয়াত দি দিছোঁ এচামুচ সৰিয়হৰ তেল। এতিয়া এইখিনি ভালদৰে মিহলি কৰি ল'ম। নাৰিকলৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে মই বনোৱাৰ দৰে বনাই খাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।